সকলোকে স্বাগতম জনাইছোঁ মোৰ এটি নতুন ভিডিঅ'লৈ মোৰ ইউটিউব চেনেল সপোনৰ ঠিকনা বিচাৰিৰ যোগেদি। আশা ভালে আছে। বহুত দিনৰ পৰা তেনেকৈ মই ভিডিঅ' দিয়াই নাই। আজি তাকে ভাবিলোঁ এটা নতুন বস্তু বনাবলৈ ওলাইছোঁ আৰু আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম বুলি ভাবিলোঁ। সেইকাৰণে ভিডিঅ'টো বনাইছোঁ। গতিকে স্কিপ নকৰাকৈ ভিডিঅ'টো শেষলৈকে চাই থাকিব। আম মই পকা আম লৈছিলোঁ, 4টা পকা আম। এয়া মই ধুনীয়াকৈ পিহনাত পিহি লৈছোঁ আমকেইটা। আৰু এতিয়া মই এই আমকেইটাৰে বনাম জেলি। জেলি বনাবলৈ প্ৰথমতে মই এই পেনখনতে তেল অকণমান গৰম কৰি লৈছোঁ। এতিয়া ইয়াতে মই যিখিনি আম আছে আমখিনি মই ভাজিম। এয়া আমখিনি মই এতিয়া এনেকৈ ভাজি ল'ম। দিম অকণমান ইয়াত নিমখ, মই বেছিকৈ দিয়া নাই, নিমখৰ পৰিমাণটো কমাই দিব। নিমখখিনি দিয়াৰ লগতে ধুনীয়াকৈ এনেকৈ লৰাই মিক্স কৰি দিব। আৰু কিবাকিবি দিব লাগিব, চাই থাকক। এনেকৈ কিছু সময় লৰাই থাকিব লাগিব যাতে আমৰ যিখিনি পানী সেই পানীখিনি নাইকিয়া হৈ যায়। বৰ্তমান মই এতিয়া জুইৰ পৰা অকণমান বেছিকৈ দি থৈছোঁ যাতে সহজতে পানীখিনি নাইকিয়া হয় সোনকালে। তাৰপাছত মই জুইৰ ফ্লেমটো কমাই দিম। ধুনীয়াকৈ এইখিনি হৈছে। ইয়াতে মই এতিয়া চেনি এড কৰিম। চেনি দিম মই মাত্ৰ 2 চামুচ, যিহেতু এয়া পকা আম হয়। পকা আমৰ এনেও মিঠা থাকে আৰু বেছি মিঠা দিলে খাই ভাল নালাগিব। যিহেতু জেলি হয় সেইকাৰণে অকণমান মিঠা লাগে, কিন্তু ইমান বেছিও নহয়। আৰু কিছু লোকে মিঠা বস্তুটো অকণমান কমেই খায়, সেইকাৰণে আমি মিঠাটো কমাই দিছোঁ মই। ইয়াতে এতিয়া দিম মই চেনি দিয়াৰ পাছত জলকীয়া গুড়ি। জলকীয়া গুড়িখিনি দি মই এনেকৈ লৰাই দিম। চাব জুইৰ পৰা কমাই ল'ব। কালাৰটো দিছে ইমান ধুনীয়া হৈছে। এতিয়া এইখিনি মই অকণমান থিৰ হ'বলৈ দিম, গ্ৰেভি নিচিনাকৈ। এতিয়া চেনিখিনি আৰু জলকীয়াখিনি অকণমান আমখিনিৰ সৈতে মিক্স হৈ পেলাই সিজিব লাগিব। দেখিছে হ'লে এতিয়া এইখিনি মই ঠাণ্ডা হোৱাৰ পাছত ধুনীয়াকৈ টেমা এটাতে ভৰাই ফ্ৰিজত ৰুটিৰ সৈতে খাব পাৰিম। আপোনালোকেও ঘৰত বনাই ব্যৱহাৰ কৰি চাব পাৰে, খুবেই ভাল লাগে খাই, টেষ্টি হয়। কিয় বজাৰৰ বস্তু কিনি খোৱাতকৈ আমি ঘৰতে কিবা এটা নিজেই বনাই খোৱাটো বেছি ভাল। আজিকালি যিহেতু বজাৰত কোনো বস্তুৱে ভেজাল নোহোৱাকৈ পোৱা নাযায়, সকলো বস্তুতেই ভেজাল। গতিকে এনেকুৱা কিছুমান বস্তু আপোনালোকে ঘৰতে বনাই সামৰণি মাৰিব লৈছোঁ। ভিডিঅ'টো চাই কেনে পালে নিশ্চয়কৈ জনাব, লাইক কৰিব, কমেণ্ট কৰিব। আৰু যদি কিবা অসুবিধা পায় বা কিবা তেনেকুৱা ভুল দেখে তেনেহ'লে নিশ্চয়কৈ শুধৰাই দিব বুলি আশা থাকিল। আজিলৈ সামৰিছোঁ। ধন্যবাদ।